তো নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকক স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমীয়া ৰিমণ্ডা। তো বন্ধুসকল, আজি মই ইনষ্টাগ্ৰামৰ পদূলিত গৈ আছিলো আৰু ইনষ্টাগ্ৰামৰ পদূলিত গৈ থাকোঁতে এই মহাজন তিনিজনক লগ পালো। তো বন্ধুসকল, আজি আমি এই তিনিজনৰে বিষয়ত কথা পাতিম আৰু সিহঁত তিনিজনক ফালি দিম। तो বন্ধুসকল, অকণমান পলক নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। तुम आधी रात को वॉक कर रही हो? लिसन, जब वॉक करते हैं तब टाइम नहीं देखते और टाइम देख के कभी वॉक नहीं करते। তো বন্ধুসকল, এইজনী হৈছে আমাৰ অসমৰ জানা মানা এক্ট্ৰেছ আৰু এই এক্ট্ৰেছ জনী টাইম নেদেখাকে ৱৰ্ক কৰে আৰু ৱৰ্ক কৰি টাইম নাচায়। সি ইয়াৰ কাৰণে ৰাতি মাছ নিশা ৱৰ্ক কৰি আছে। क्योंकि कोई अगर देखते हैं तो हमारा फिगर देखते हैं। की कोली फिगर देखता है, केला तुम्हारे फिगर को देख के हमको बोमी लगता है और तू फिगर तू नो केला काटोर तख्ता निसिना देखता है केला। और मैं अपना फिगर मेंटेन करती हूँ, सो इसीलिए वॉक करती हूँ। केला आमी सनी लियोनी फिगर साइ हिलाओ केला केला तू फिगर तू साइ मु डांगू ना खाय केला। I got broads in Atlanta, just to lean the family, credit cards in the केला बैक साइडर फिगर टू है ना की कोले बैक साइडर फिगर नथकाटू आमी बुर तार फिगर टू साब केला फार्स्टत নিজৰ ফিগাৰটো ভালকে মেইনটেইন কৰি ল তাৰ পিছতে আমাক কবি লাউৰা। I got broads in Atlanta, just to lean the family, credit card केला आजकल हर कोई अपने आप को हॉट समझता है केला केला आसुर्য বৰপাত্ৰ তাৰ বিয়া গানখন কেলা ৰস কৰিব মনে নাই আৰু কি কৰিম কেলা একটা বা একটা নমুনা ওলায়ে যায়। ৰামচন্দ্ৰ আহিছে ৰবাতলিত বহিছে তাকে দেখি আমাৰ মইনাই বুকু হিলাই নাচিছে এনেকে। আমাৰ অসমৰ জনপ্ৰিয় এক্ট্ৰেছ সুমি বৰা। সুমি বৰা বাইদেউ इस गाने का तो ख्याल रखता ना केला एक गान तो केला बुकु हिलाई हिलाई नाचि केला बरबाद কৰি দিলি কেলা ইমান ধুনীয়া গানটো। মই কৈছিলো নহয় এই গানটোৰ যেতিয়ালৈকে মা বেন এক नहीं कर देता तब तक नहीं चढ़ेगा साले लोग। केला এনেকা বুকু হিলাই হিলাই নাচিলে কেলা ডান্স হয় নেকি কেলা একো মিলাই নাই লাউৰা। তো বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগত ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়া। হিমাচললৈ আহি পেলাই যদি ৰাস্তাৰ কাষত থকা আপেলৰ গছৰ পৰা আপেল ছিঙি নাখাওঁ। এইজন মহাজন হ'ল আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ। সি হিমাচলত গৈ ৰাস্তা কিনাৰৰ আপেল খাই আছে, সেইটো বি চুৰ কৰি। কেলা যেতিয়া সেই আপেলৰ মালিকটো এইটো চিঙি কিনি খাইছে বুলি গম পাব ন তেতিয়া কেলা গৰু পিটন দিব কেলা। সাৱধান কিন্তু কেলা, অসমত আপোনাৰ নাম আছে বুলি আপোনাক এৰি দিব কিন্তু হিমাচলত আপোনাক কোনেও নাজানে কেলা তাত দিব আৰু কেলা সাৱধানেৰে থাকিবি কেলা। এইবোৰ ৰিলছৰ নামত জিটি কেলা চুৰ কৰাটো ভিডিঅ' বনাই কেলা ইনষ্টাগ্ৰামত আপলোড দিছে কেলা বুৰ বকচুদা মানুহ। তো বন্ধুসকল, আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো কেনেকা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সেইটাত লাল বটন এটা আছে নহয় সেইটো ক্লিক কৰি দিব। মই নেজানো, জাষ্ট ক্লিক হৈ যাব লাগে। আৰু আজিৰ কাৰণে বাই, মিলতে হে আগলে ভিডিঅ' पर।